হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। উজ্জ্বল ৰিংকি ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ, কাৰণ আজি এফালে যাব ওলাইছোঁ আমি। কোন যাম আৰু ক'ত যাম পাছত জনাই থাকিম। বহুত বৰষুণ দিছে, ইমান ভালকৈ মাতো অহা নাই, তো আগলৈ ভিডিঅ'টো চাই থাকক। আজি আমি যাব ওলাইছোঁ যোৰহাট জিলাত অৱস্থিত 1450 শকত স্থাপিত শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। আমি ঘৰৰ পৰা গৈছোঁ মা, পাপা, ভণ্টি আৰু মই, আৰু ডিব্ৰুগড়ৰ পৰা যাব বা আৰু জেঠাই। তো ভিডিঅ'টো আগলৈ চাই থাকক। অৱশেষত আমি আহি পালোহি ঢেকীয়াখোৱা বৰনামঘৰ, আৰু ভিডিঅ'টো আগলৈ চাই থাকক।
দেখুৱা হ'ল এক ৰাত্ৰি মাধৱদেৱ তৈতে আহি ৰ'ল এতিয়া আমি নামঘৰৰ পৰা ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। নেদেখিলে গুৰুজনাই গুৰু বন্তিতা কয়া ভকত চপাই বন্তি জ্বলালে পুৱা ৰাতিপুৱা সকলোৱে একো নোখোৱাকৈয়ে ঘৰৰ পৰা ওলাব লগা হ'ল। সেইকাৰণে কিবা এটা খাওঁ বুলি ৰেষ্টুৰেণ্টতে সোমালোঁ। এতিয়া ঘৰলৈ যাত্ৰা আৰম্ভ হ'ল। এতিয়া আমি জেঠাইহঁতৰ ঘৰ পালোঁহি আৰু ইয়াত অলপ দেৰি ৰখি অলপমান দেৰিকৈ ঘৰলৈ যাম আৰু ওলাই। ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ আৰু ইয়াতে কেনেকুৱা লাগিলে চাই জনাব, কমেণ্ট কৰিব নাপাহৰিব আৰু যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ।